হয় দেৰাচাৰ বড়ো ভেৰগাঁও জিলা যুৱ শাখাৰ সভাপতি হয়। যোৱা 15 তাৰিখে আমাৰ ডিমকুচি অঞ্চলৰ স্থায়ী বাসিন্দা অথবা আমাৰ ভেৰগাঁও জিলা পিপিলৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ নিত্যানন্দ মিত্ৰক যি পিপিএল দলৰ আমাৰ তেওঁ সক্ৰিয় কৰ্মী হয়, তেওঁক 6টামান বজাত যি ভেৰণীয়া গুণ্ডা বিপিএফৰ নিৰ্বাচন বাহিনীৰ ভেৰণীয়া গুণ্ডা আহি পেলাই তেওঁ ঘৰত মাৰধাৰ কৰিছে। ইয়াৰ লগতে তেওঁক মাইকীকো মাৰধাৰ কৰিছে, লগতে দুটা বাচ্চাকো কিডনেপ কৰাৰ তেওঁলোকে ভাবুকি দিছে। তেওঁলোকে যি সময়ত এটেক কৰিবলৈ আহিছিল সেই সময়ত তেওঁলোকে হাতত চকা অস্ত্ৰ লৈ আহিছিল, তাৰপিছত টকন এনেকুৱা লৈ আছিল। তো আমি তেওঁলোকক গৰিহণা দিছোঁ যে গণতন্ত্ৰ দেশত ৰাজনৈতিক অধিকাৰ চবৰো আছে। তো তেওঁলোকে আজিৰ দিনত দাবী ধুমকি দি পেলাই কাকবা ধুমকি দি পেলাই যি ধৰণৰ ভোট তেওঁলোকে আদায় কৰিব বিচাৰিছে এইটো আমি নিন্দা কৰিছোঁ। আৰু এই 15 বছৰ কাল বিপিএফে সেই ধৰণৰ ইলেকশ্যন বেতৰণি পাৰ কৰিলে, কিন্তু এইবাৰ ৰাইজে সজাগ হৈছে, ৰাইজে এটা চেঞ্জটো বিচাৰিছে। প্ৰমোদ ছাৰৰ নেতৃত্বত ৰাইজে এটা সজাগতা হৈ পেলাই এটা পলিটিকেল ক্ৰাইচিছ ৰাইজে এটা ভোগ কৰি আছে 15 বছৰ কাল। তো আজিৰ দিনত আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্ব ৰাইজেও যি ধৰণৰ দলে বোলে আমাৰ দলত যোগদান হৈছে, তেওঁলোকে শংকিত হৈছে। তেওঁলোকে যে হাৰিব সেইটো খাটাং, তেওঁলোকে হাৰাৰ পৰিৱেশটো দেখা পাই পেলাই তেওঁলোকৰ যিমানখিনি ভেৰণীয়া গুণ্ডা বাহিনী তেওঁলোকে পাগল কুকুৰৰ দৰে তেওঁলোকে মানুহখিনিক যিকোনো ধৰণৰ দাবী দি পেলাই ধুমকি দি পেলাই তেওঁলোকে ভোট আদায় কৰিবলৈ চেষ্টা চলাই আছে। তো আমি ভেৰগাঁও জিলা পিপিএল হিচাপে তেওঁলোকক গৰিহণা দিছোঁ, ঠিকা দিছোঁ, আৰু লগতে আমি প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে এতিয়ালৈকে আমাৰ যি মেইন কালপ্ৰিট কৃষ্ণ দেৱনাথ তেওঁ এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে। তেওঁ এতিয়ালৈকে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তো আজি আমি ভেৰগাঁও জিলা হিচাপে প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ অতি শীঘ্ৰে তেওঁক ভাৰতৰ আইনৰ মতে তেওঁ অতি সোনকালে এৰেষ্ট কৰি পেলাই তেওঁ আইনৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁ ওপৰত ল'ব লাগে। অন্যথা প্ৰশাসনে যদি তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পেলাই শাস্তিমূলক তেওঁক যদি দিব নোৱাৰে, তো তেনেহ'লে আমি পিপিএল দলে ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। পিপিএফ দলৰ বা আমাৰ 32 নং ভেৰগাঁও কনষ্টিটুৱেঞ্চিৰ যি আমাৰ এক্স MLA নেলছন বড়োক আমি অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁৰ যি ভেৰণীয়া 32 নং ভেৰগাঁও কনষ্টিটুৱেঞ্চিৰ এক্স MCLA নেলছন বড়োৰ যি ভেৰণীয়া গুণ্ডা, তেওঁক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যি ধৰণৰ পাগল কুকুৰৰ দৰে তেওঁলোকে মানসিক তেওঁলোকৰ যি মানসিক মেণ্টেলিটি, তেওঁলোকৰ মানসিক মেণ্টেলিটি হেৰাই গৈছে। মানসিক তেওঁলোকৰ কি হৈছে, গোটেই পাগলৰ দৰে য'ত ত'ত যাই পেলাই মানুহখিনিক দাবী ধুমকি এনেকুৱা মদ চেৰেপ এনেকুৱা খাই পেলাই তেওঁলোকে দাবী ধুমকি মানুহখিনি দি আছে। তো আমি নেলছন বড়োক অনুৰোধ জনাব বিচাৰিছোঁ তেওঁৰ যি ভেৰণীয়া গুণ্ডা এইটো অতি শীঘ্ৰে তেওঁক কণ্ট্ৰল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ বাদেও আমাৰ ইণ্টাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ ইয়াৰ বাদেও আমাৰ ভেৰগাঁৱৰ ইণ্টাৰ 5টা সমষ্টিৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ যি ভেৰণীয়া গুণ্ডা বাহিনী তেওঁলোকে বিভিন্ন এংগলত আমাৰ মানুহখিনিক কষ্ট কৰি আছে। আমি ক'বলৈ পাৰোঁ যে ননেই চেৰপাং সমষ্টিটো যোৱাবেলি আমাৰ কৰ্মী অথবা আমাৰ সাংবাদিক মাইকেল ডিমাৰীকো বিপিএফৰ ভেৰণীয়া বাহিনীয়ে তেওঁক হত্যা কৰাৰ যি চেষ্টা চলাইছিল, কিন্তু তেওঁলোকক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ যে যিমানখিনি ভেৰণীয়া গুণ্ডা বাহিনী আছে অতি শীঘ্ৰে বিপিএফ দলে তেওঁলোকক কণ্ট্ৰল কৰক, অন্যথা আমি পিপিএল দলে আমি নিজাববীয়াকৈ বিহুত ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। खुलुमबाय निउज 24 बड'लेण्डनिफ्राय बयखौबो बरायबाय। दिनैनि समावहाय आं नोंथांमोननिसिम मोनसे खावलायनाय बावहरनो नागिरदों। बे खावलायनाया जाहैबाय निउज 24 बड'लेण्डआ सानफ्रोमबो सैथो रादाब फोसावनायनि मोनसे निउज पर्टेल आरो सानफ्रोमबो सैथो थार आरो फोरमान गोनां रादाबसो फोसावगोन निउज 24 बड'लेण्डआ नोंथांमोननि थाखाय। बेनिखायनो आं खावलायदों नोंथांमोना निउज 24 बड'लेण्ड चेनेलखौ साबस्क्राइब खालाम, शेयार खालाम आरो लाइक खालाम आरो कमेन्ट खालाम। बेनि उनाव नोंथांमोना बेल बटनाव थुना हो जाहाथे आं होनाय भिडिअ'आ नोंथांमोना सिगांग्रो नुग्रोयो।
बेखिनिखौनो आं नोंथांमोनखौ खावलायबाय। साबस्क्राइब शेयार आरो लाइक खालाम निउस 24 बड'लेण्ड निउस 24